নমস্কাৰ আজি অনুষ্ঠিত হোৱা তোমালোকৰ যি মেট্ৰিকৰ পৰীক্ষা আছিল তাৰ বিজ্ঞানৰ প্ৰশ্নখনৰ মই সেট সিখন লৈ আহিছোঁ ইয়াতে তোমালোকৰ যিকেইটা এমচিকিউ আছে মই এমচিকিউ কেইটা শুদ্ধ উত্তৰকেইটা কৈ যাম তো তোমালোকে কিমানটা শুদ্ধকৈ লিখিলা মোক কমেণ্ট যোগে জনাবা তো প্ৰথম প্ৰশ্নটো দিছে কি চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ কি হয় শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় তো অপশ্যন এটো শুদ্ধ উত্তৰ যদি এখন লেন্সে কি হয় লেন্সখনৰ অসৎ প্ৰতিবিম্ব গঠন কৰে থিয় প্ৰতিবিম্ব গঠন কৰে আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে তেনেহ'লে তলৰ কোনটো শুদ্ধ হ'ব যে লেন্সখন কি হ'ব উত্তল লেন্স হ'ব লেন্সখনৰ লক্ষ্যবস্তুটো কি ক'ত থাকিব লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকিব গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট 3 নম্বৰটো দিছে ডেজ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া এইটো হ'ব আমি কি পুনৰ চক্ৰীয়কৰণ যেটো ৰিচাইকেল আছে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো দিছে পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চুম্বক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চুম্বক ক্ষেত্ৰৰ প্ৰবাহৰ দিশ কি হ'ব নিম্নগামী যেটো অপশ্যন ডিত দিয়া আছে নেক্সট 10 নম্বৰটো এটা 5 নম্বৰটো অংক দিছে যে 10 সেন্টিমিটাৰ অৱতল দাপোন এখনৰ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্যবস্তুটো আছে আৰু 4 সেন্টিমিটাৰ উচ্চতা দিয়া আছে তো প্ৰতিবিম্ব প্ৰকৃতি কি হ'ব যে অৱতল দাপোনে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে ওলোটা গঠন কৰিব আৰু কি হ'ব ই ডাঙৰ হ'ব তো অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো চোৱা কি দিছে ইয়াতে মিলাব দিছে আমাক তো চিপকো আন্দোলনটো কাৰ লগত জড়িত ৰেনী গাঁৱত হৈছিলে তো অমিত দেৱী বৈষ্ণৱটো কৰিছিলে খেজৰালী গাঁৱত আৰু নৰ্মদা বাছা আন্দোলনটো হৈছিলে চৰ্দাৰ সৰোবৰ বান্ধত গতিকে আমাৰ অপশ্যন চি যিটো দিয়া আছে সেইটো শুদ্ধ হ'ব নেক্সট তলৰ কোনটো অজৈৱিক উপাদানৰ কাৰক নহয় মানে জৈৱিক উপাদান কোনটো হ'ব ইয়াতে পতংগ যিটো দিয়া আছে অপশ্যন ডি টো শুদ্ধ উত্তৰ 8 নম্বৰটো দিছে আমাক কি জীৱাশ্ম ইন্ধন আমি কিয় ব্যৱহাৰ নকৰোঁ বা ইয়াৰ অসুবিধাটো কি তো এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো যে জ্বলন প্ৰক্ৰিয়াত কি হয় বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে তো অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট জৈৱ পদাৰ্থবিলাক কি হয় এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গ'লে গড় মানটো কি হয় 10% কি হৈ যায় 10% কি হৈ যায় গতিকে অপশ্যন বি টো হয় নেক্সট তলৰ কোনটো এটা পৰম্পৰাগত আৰু লগতে অনবীকৰণ অযোগ্যটো নবীকৰণ অযোগ্য হ'লে কি হ'ব অনবীকৰণযোগ্য সম্পদ যিটো আমাৰ জীৱাশ্মজাত ইন্ধন দিয়া আছে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে কি অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি কৰে প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায় তো অপশ্যন ডি টো শুদ্ধ উত্তৰ 12 নম্বৰটো দিছে কি তেজৰ পৰা বৰ্জনীয় যে পদাৰ্থ আৰু অতিৰিক্ত তল পদাৰ্থসমূহ পৰিশ্ৰিত কৰিব বাহিৰ কৰা যিটো অংগ কোনটো হয় আমাৰ শৰীৰৰ বিক্ৰয় কৰে এইখিনি কাম তো অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট আকৌ মিলোৱা দিছে তো হৃদযন্ত্ৰটো হ'ব কি পাম কল বা পাম কৰা অংগ ধমনী আৰু শিৰাটো কি হয় মানুহৰ দেহত ৰক্ত পৰিবহণ কৰি থকা নলী আৰ বি চিটো কি হয় অক্সিজেনৰ বাহক আৰু অনুচক্ৰিকাটো কি হয় তেজৰ গোটমৰা গতিকে অপশ্যন বি টো শুদ্ধ হ'ব তোমালোকৰ নেক্সট পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় এইটো মাইট্ৰকণ্ড্ৰিয়াত হয় কাৰণ মাইট্ৰকণ্ড্ৰিয়া আমাৰ কি হয় শক্তিৰ ভঁৰাল তো অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট পত্ৰৰন্ধ্ৰৰ ভূমিকা কোনটো নহয় সুধিছে তো এইটো অপশ্যন ডি যিটো দিয়া আছে সেইটো শুদ্ধ উত্তৰ নিউৰণৰ সময়ত পানীৰ ক্ষয় কমোৱাৰ উদ্দেশ্যে উদ্ভিদে নিজৰ পত্ৰৰন্ধ্ৰ বন্ধ কৰি দিয়ে সেইটো শুদ্ধ উত্তৰ হ'ব নেক্সট 16 নম্বৰটো দিছে কি আমাক মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা বহুমুখী জীৱ এটা উদাহৰণ তো হাইড্ৰাটো হ'ব হাইড্ৰাই মুকুলোদ্গম পদ্ধতি ব্যৱহাৰ কৰে অপশ্যন চি টো তো ইয়াৰে কোনটো পাৰ্টত পিকচাৰটোত যিটো দিয়া আছে পি কিউ আৰ এছ তাৰে কোনটো পাৰ্টত কি হয় পৰাগ যোৱাৰ সময়ত পৰাগধানীয়ে পৰাগধানু গ্ৰহণ কৰে সুধিছে তো অপশ্যন এ যিটো দিয়া আছে পি পাৰ্ট সেইটোত শুদ্ধ উত্তৰ নেক্সট জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত ক'ত হয় সুধিছে তো এইটো হ'ব যৌন প্ৰজননত অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট কি হয় উদ্ভিদৰ পূৰ্ণবয়স্ক যিটো প্ৰাপ্তবয়স্ক পাত থাকে বা ফল সৰি পোৱাত সঞ্জীৱনী পদাৰ্থ কোনবিধ হৈছে জড়িত থাকে ইয়াতে তো এইটো অপশ্যন বি যিটো দিয়া আছে এবাইচিছ এচিড সেইটো শুদ্ধ উত্তৰ নেক্সট এইটো ছিকুৱেঞ্চটো মিলাব দিছে তো এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিউ এছ পি আৰু আৰ টো নেক্সট এই চিত্ৰটোৰ পৰা আমাক কৈছে যে কি কোনটো চলন ব্যৱহাৰ হৈছে চলনৰ উদাহৰণ হয় তো এইটো সূৰ্যৰ পৰা পোহৰ আহিছে যিহেতু গতিকে পোহৰানুবেগী যিটো আছে অপশ্যন এ সেইটো শুদ্ধ উত্তৰ নেক্সট 22 নম্বৰটো দিছে কি টি জনতন্ত্ৰৰ অংশ নহয় সুধিছে তো এইটো শুক্ৰবাহী নলী যিটো আমাৰ পুং জনতন্ত্ৰৰ অংশ হয় গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট 23 নম্বৰটো কৈছে কোনটো কাৰণত অজন্ম প্ৰজন্মৰ দ্বাৰা সৃষ্টি হোৱা সন্তানৰ সাদৃশ্য দেখুৱায় তো এইটো অপশ্যন ডি যিটো দিয়া আছে 3 নম্বৰ আৰু 4 নম্বৰ উক্তিটো সেইটো এটা শুদ্ধ যে অজন্ম প্ৰজননত পিতৃ মাতৃৰ মাত্ৰ এজনহে জড়িত হৈ থাকে আৰু জননকোষত জড়িত নহয় এই দুটা শুদ্ধ উক্তি 24 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টো ঘূৰণীয়া আৰু হালধীয়া নেক্সট 25 নম্বৰটো কি হ'ব হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয় থাইৰক্সিন হৰমন তাৰপিছত নেক্সট 26 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব যে ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি উৎপন্ন হয় ইথেন উৎপন্ন হয় তো অপশ্যন বি টো শুদ্ধ উত্তৰ 27 নম্বৰটো দাবী আৰু কাৰণ দিয়া আছে তো কোনটো হ'ব এইটো অপশ্যন এ যিটো বি দিয়া আছে যিটো যে দুটা সত্য আৰু এইটো শুদ্ধ ব্যাখ্যাও হয় নেক্সট 28 নম্বৰটো দি ক'লা বগা ফটোগ্ৰাফীত কোনটো ব্যৱহাৰ কৰা হয় এইটো 2AgBr এইটো কি হ'ব 2Ag+Br2 যিটো দিয়া আছে অপশ্যন বি সেইটো শুদ্ধ উত্তৰ নেক্সট এইটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ ঊৰ্ধ্বক্ৰমে সজালে কি হ'ব আমাৰ অপশ্যন চি যিটো দিয়া আছে নিয়ন ফ্ল'ৰিন অক্সিজেন নাইট্ৰজেন কাৰ্বন বৰণ বেৰিলিয়াম আৰু লিথিয়াম সেইটো শুদ্ধ উত্তৰ নেক্সট তলৰ যৌগটোৰ নাম কি এইটো হ'ব কাৰ্বন তিনিটা আছে তো প্ৰপানয়িক এচিড হ'ব নেক্সট জেড এটা পাৰমাণৱিক সংখ্যা 9 দিয়া আছে 9 হ'লে এইটো কি হ'ব সুধিছে তো 9 হোৱাৰ লগে লগে এইটো কি হ'ব ফ্ল'ৰিন হৈ যাব তো এইটো কিমান নম্বৰ পৰ্যায়ত থাকিব আমাৰ 2 নম্বৰ পৰ্যায়ত থাকিব আৰু বৰ্গ কি হ'ব তাৰ 17
নেক্সট 32 নম্বৰটো কি কৈছে এইটো কাৰ্বনটোৰ নামটো সুধিছে কাৰ্বন যৌগটোৰ কাৰ্বন দুটা আছে আৰু অক্সিজেন কেইটা আছে আমাৰ 6টা গতিকে ইথেন এইটো C6H6 অপশ্যন বি টো শুদ্ধ উত্তৰ 33 নম্বৰটো হৈছে কেলছিয়াম অক্সাইডে পানীৰ লগত যোগ কৰিলে সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় ইয়াৰ ফলত কি ইয়াৰ এই বিক্ৰিয়াটোত কি যৌগ উৎপন্ন হয় সুধিছে তো এইটো হ'ব অপশ্যন বি যিটো দিয়া আছে CaOH2 যে কেলছিয়াম অক্সাইডে পানীৰ লগত অক্সিজেন H2 ৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হয় CaOH2 সেইটো শুদ্ধ উত্তৰ নেক্সট চাৰিটা মৌল দিয়া আছে ইয়াৰ পাৰমাণৱিক সংখ্যাও দিয়া আছে 11 13 16 আৰু 17 তো সিহঁতৰ ধাতৱীয় গুণ কাৰ বেছি হ'ব সুধিছে যিহেতু 11টো কি হয় আমাৰ W আৰু 11টো আমাৰ কি হয় সোডিয়ামৰ হয় তো সোডিয়ামটো ধাতু হয় বাকি কেইটা ইয়াতে যিকেইটা দিয়া আছে সেটা অধাতু বা ধাতু কল্পৰ দিয়া আছে পাৰমাণৱিক সংখ্যা গতিকে আমাৰ অপশ্যন বি যিটো দিয়া আছে W সেইটো শুদ্ধ উত্তৰ হ'ব নেক্সট কাৰ্বন অক্সিজেনৰ লগত মিথেন যোগ কৰিলে কি হ'ব এইটো কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় তো অপশ্যন চি এইটো শুদ্ধ উত্তৰ নেক্সট ফুলেৰিনৰ কাৰ্বনৰ বহুৰূপীয়তা এটা শ্ৰেণী তো ইয়াৰ ফুলেৰিনত কাৰ্বন কেইটা থাকে সুধিছে তো C12 C20 C60 C80 শুদ্ধ উত্তৰটো হ'ব C60 যেটো অপশ্যন বি দিয়া আছে 37 নম্বৰটো দিছে কি লিটমাছ দ্ৰৱ আমলিক বা ক্ষাৰকীয় নহয় তো দ্ৰৱ বৰণটো কি হয় যেতিয়া আমলিকো নহয় ক্ষাৰকীয় নহয় তাৰ বৰণটো কি হয় লিটমাছৰ বেঙুনীয়া হয় তো অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট একেটা মিলাব দিছে তো তৰল ধাতুটো কি হ'ব পাৰা হ'ব অধাতুটো আয়োডিন হ'ব আৰু ধাতুটো সোণ গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি টো নেক্সট এইটো বিক্ৰিয়াত X2 যেটো উৎপন্ন হৈছে সেই X2ৰ নাম কি সেইটো হ'ব 2Al2O3 অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট ইথেনত কেইটা সহযোজী বান্ধনী আছে 7টা আছে গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট মেংগানিন আৰু কপাৰ তাৰৰ উভয়ৰে কি দৈৰ্ঘ্য আৰু ৰোধ সমান তো এই ক্ষেত্ৰত কোনডাল তাৰ কি শকত হ'ব সুধিছে তো অপশ্যন এ যেটো দিয়া আছে সেইটো শুদ্ধ যে মেংগানিনটো শকত হ'ব নেক্সট 42 নম্বৰটো কি দিছে আমাক যে ঘৰত আৰ্থিং যেটো প্ৰয়োজন আমি আৰ্থিং ব্যৱহাৰ কৰোঁ সেই আৰ্থিং ব্যৱহাৰ কৰাৰ কাৰণটো কি এটো কি হয় বিদ্যুতৰ দিশৰণ ৰোধ কৰিবৰ কাৰণে তো অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট 43 নম্বৰটো দিছে কি ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বিদ্যুতিক আঘাত পালে তো কাৰণটো কি হ'ব পাৰে 1 নম্বৰটো হ'ব পাৰে 2 নম্বৰটো হ'ব পাৰে গতিকে অপশ্যন বি টো শুদ্ধ হ'ব যে 1 আৰু 2 উভয় শুদ্ধ নেক্সট 44টো দিছে কনষ্টেন্ট ৰোধৰ পৰিবাহী আদানৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহিতাৰ ক্ষমতাৰ অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব এইটো 4 গুণ হ'ব অপশ্যন ডি টো শুদ্ধ উত্তৰ আৰু নেক্সট এই গ্ৰাফটোৰ পৰা আমাক সুধিছে যে কোনটো আটাইতকৈ বেছি বিদ্যুৎ প্ৰবাহিত হ'ব তো অপশ্যন এ যেটো দিয়া আছে R1 সেইটো শুদ্ধ উত্তৰ তো তোমালোকৰ কিমানটা শুদ্ধ হ'ল মোক কমেন্ট কৰি জনাবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ